হাই ফ্ৰেণ্ডছ, পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি বনাবলৈ লৈছোঁ চিকেন কাৰী ৰেচিপি এটা। চিকেন কাৰী ৰেচিপিটো বনাবলৈ মই 2টা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, দালচেনি অলপ আৰু এটা জলকীয়া আৰু আদা নহৰু পেষ্ট অলপ। আপোনালোকে জলকীয়া নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ।